হেল্ল' অ' জানো মই বাটতে ৰখি আছোঁ পঠাবাৰ মোৰ 2 ঘণ্টা মানে হ'ল কিন্তু 1.5 ঘণ্টা কম দেচোন দে বাটতে মই ৰখি আছোঁ গৰুটোৰ লগত হেৰি জলদস্যু ঘৰত আছে না কি কোন জলদস্যু তোমাৰ বাপেৰে নাই নেকি বঢ়িয়া চালি পঠাব যাওঁ দে হে ভগৱান এই মোৰ প্ৰথম যাত্ৰা পলায়না যদি মই আজি কিবা কাজি ধৰা পৰা হৈছোঁ ভগৱান আজি মোক দয়া কৰা ভগৱান হে ভগৱান মোক আজি দয়া কৰা আজি বাপু কিবা কৰিছে তই বেয়া নাপাবি দে তোৰ বাইৰেক নিয়াৰ কাৰণে আকৌ লৈ তই আমাৰ ঘৰত যাবি কেতিয়াবা ফুৰিব খাবা আৰু তোৰ খানাটো ঘৰতো বাপেৰে নাথাকি তাকো বাইৰে নাথাকি গাখীৰ যে মুখাই দিবি দে বেয়া নাপাবি দে হ'ব দে কানছে গে তই এখানে আমাৰ কলৰ বাগিচা ইয়াৰে কল চল বিক্ৰী কৰি ভাত চাত খাওঁ আৰু এতিয়া তুমি এতিয়া থাকালত আকৌ টেনশ্যন নলবা তোমাৰ এই হেৰি হাগা লেট্ৰিন কৰা পেচাব কৰা ঘৰক লাগি বঢ়িয়া একদম এচি হাৱা ফিনফিনে বতাহ আহি থাকে তুমি আকৌ টেনশ্যন নলবা খালিকে আৰু তোমাৰতো জ্বলা হস্তিটো চেৰে ইয়াতো যৌতুক হিচাপে কিবা কানটো দিবই সেইটোকে এইগিলাখানে হেৰি সোণ ৰূপ হিৰে ডায়মণ্ড পাথৰ এই ফ্ৰিজ এইগিলাখানটো দিবই কিবা কানি গতিকে ইয়াৰে হেৰি গড্ৰেজ চড্ৰেজৰ চাইপা মায়ে হাতত দিবে আৰু মাইক যাবৰ লগে লগে অলপমান সেৱা এটা কৰিবে আৰু মায়ে নিয়ম নীতিমতে অলপ মানি চলিবে হ'ব না যাব লাগা মায়ে কি হলে ৰকাত খাৱা আছোন একে গেলি তোক লাগি মই এটা বস্তু আনছো আছোন তই চাহি বৰ কথাই ভাল বস্তু আনছি আনলি তই হিৰিম তো কাৰণ চাল বৈ আনবি গলে নাস্তাৰ কাৰণে নহয় তোৰ কাৰণে মই লখিমী বোৱাৰী আনছো আছোন তই একবাৰ চাহি কি কয় ৰ আইও মই তাই আমলা কম দেখি বৰে চগা পিনছি দেখোন তাই মলি ঠগৈ আনো মুৰিলে ৰে না কি কথাই মই বহুত দিন ভাবি আছিলো কোন দিনে মই বোৱাৰী ভাত খাব পাৰো তই কি আমাৰ টেনশ্যন লৈছিয়া মই তো খম নহয় প্ৰেছাৰ কুকাৰ ভাত প্ৰেছাৰ কুকাৰ ভাত নাখাওঁ গোটাই মোৰ মুৰিছিলি সমান তো আই গোটাই নজৰ নালাগে এটা সেৱা এটা কৰোঁ নেকি মা দে কৰ ইচ্ছে কৈছে কৰ আৰু তই দে কৰা এই পেন হৈ নাযায় দিয়া হ'ব দে ঘুমটি যাবি চা হ'ব দে এচি ৰুমা চা এতিয়া আমাৰ লেট্ৰিন বঢ়িয়াকৈ খাব পতা আহি থাকে এইটো চিধাকৈ লেট্ৰিন গম পাইছা না মই বজাৰ পৰা আহো জিলি নহয় 500 পৰা মাতডাল লগে কি নহয় গে বোৱাৰী কিন্তু লমেচা পিন্ধি নহ'ব চাদৰ মেখেলা পিন্ধিব লাগব এই গাঁৱত পুলিচলি এটা নাম আছে গম পাইছে না তই মই কম দে চাদৰ মেখেলা পিন্ধিব লাগব দেউতাৰে থাকিলে যে কিমান উৎপাল হয় কিমান এনজয় কৰিলে হয় তই কি কান্দা কৈছো সৰু সৰু কথা কিমান উৎপাল হয় দেউতাক জমৰজা মাতি নিচি আৰু আগু নহয় ফিজল নামত তাৰমান উৎপাজি দেউতাৰে গম পাইছে না হ'ব দে পিন্ধবো দে হ'ব দে মই এতিয়া বজাৰৰ পৰা আহো কি আনিব লাগব আনবিছি না জিলা মানে মই জ্বালা আনিম কিন্তু অকণমান যা যাবা দেখি এইগিলা কালো খৰচা কৰিছে বন্ধ উঠাই দি এইগিলা আৰু কৰ কি পেন পিন্ধিছে এইগিলা পিন্ধি নহ'ব মেখেলা এটা পিন্ধকে যোৱা মই মেখেলা চাদৰ পিন্ধিব নোৱাৰো কি মেখেলা এটা পিন্ধিব নোৱাৰো নোৱাৰো এইগিলা তুমি আকৌ নকৰিবি তাৰমানে আমাৰ গাঁৱত চিৰিগিলাখানে নতুনকে কণী আনিলি চাবা আহি এইকাৰণে তুমি বঢ়িয়াকৈ মেখেলা এটা পিন্ধি বঢ়িয়াকৈ মই নোৱাৰো বুলি কৈছো নে
মেখেলা পিন্ধিব লাগব মই নোৱাৰো আৰু যেনৰা আৰু ভাত বনাগে যোৱা মোৰ ভাত? পুৰা একদম পেটৰ জ্বলা কুঞ্চি মৰি গৈছি মোক ভাত বনাগে ভাত বনাব লাগিব ৱা মই ভাত বনাব নাজানো কি ভাত বনবা নাজনো হা কাৰণ আমাৰ ঘৰৰ সকলো কামটো ৰামুকাই কৰে ৰামবকাই কি এখন কি হোটেল বুলি ভাবিছে যিয়ে নহওক মই ভাত বনাব নাজানো আৰু এক মিনিট তুমি কি কৈছিলা তোমালোকৰ 3 তলা বিল্ডিং থকা বুলি কৈছিলা ন এইটো বিল্ডিং বিল্ডিং কি জানা আমাৰ যেতিয়া বুঢ়ী মৰবো তেতিয়া আমি গুৱাহাটীত থাকিম তাতে 3 তলা বিল্ডিং বনাম তেতিয়া আমি 3টা পৰিয়াল এইবিলাক ঘৰতকে দেখোন আমাৰ ৰামুকাৰ ঘৰটো বহুত ধুনীয়া ঘৰ দেখোন হ'ব দে ৰামু কাকা 7 গুণে আমাৰ বেছি বা আমাৰ কি বলে লেট্ৰিন গেছি খাৱা হ'ব দে আপোনাৰ না মোৰ ফ্ৰেণ্ড এজনীক মই লগ কৰি আহো নাই ক'ত সেইটো লগ কৰিব যায় তাতে আৰু নতুন লখিমী বোৱাৰী আমাৰ গাঁৱৰ এটা নীতি নিয়ম আছে কমো 10 দিন নোহোৱাকৈ ফুৰিব যাব নোৱাৰে গম পাইছা না মই নীতি নিয়ম কি বা কি বস্তু কি নাজানো কিন্তু মই ফ্ৰেণ্ডজনীক লগ কৰিব যাব লাগে তো মই যাম আৰু তোমাক মই এটা কথা কৈ দিওঁ তোমালোকৰ মা যে আছে নহয় তোমালোকৰ মা যদি এখন ঘৰত থাকে মই নাথাকো কিন্তু মই জানো তো সোমাতো দিয়া তো ডায়মণ্ড পাত্ৰটো কেমন কেঞ্চেল হৈছে টেনচন লেনেগা নাহি দেনেগা হিয়ে হ'ব ইমান তেল মাৰিব নালাগে মোৰ মাই সুইট বেবি কি সুন্দৰ একেবাৰে এতিয়া যা আমিতো বঢ়িয়াকৈ আন চিনেমা চাম চলে বঢ়িয়াকৈ আজাদ খানে গুলি মাৰিব আইও কি মজা লাগিব আমাৰ দুই হলে লয় হ'ব এই দে সাদা দি রে এই তাক সাদা মারবে দিবেই নেঙ্গে কোনি দিছিনো তাক সাদা মারবে জি আজি বলে না আসি মদে খাই পেলছি মোর নাই দি মই তো গুৱাহাটী মানুহ আহি গেলো এই নলি কি করু যে ও তুই কোনা পিয়ে এই টিমরে স্পিন ঘুনিয়া এই চাও তুই নাকি এই তুই চাও এই আপনাক কি দে কোন এই এক নছে এই উঠুই এই খাবই ঠাসি আই গই জালা গালা করি এই থাকে যাও এই মরম নাও ইমান গরম আইও কি গরম ও চলি আধা কথা মন করছে না লম্পেন চাট পিন্ধি গেছি দেখছে আকৌ ফাটা আজিকালি এই কুকুৰ খোৱা গাঁৱত কোনো বোৱাৰী লম্পেন পিন্ধে না গম পাইছে আমি একো পিন্ধে নাযাওঁ আমি যেন ঘুরিত লোক আমরা বুঢ়ীত লুকাব লাগিব তুই এনা সত্যি একদম কৈছা না ইমান নাম আছে হই গেল মাছ তুমি মজা টেনশনে নলবা বুঢ়ীত কম আজিকালি আমাৰ এই ইতিয়াক গেলি বৰ্তমানত গেলি কোনো বৈরাকে লম্পেন পিন্ধে না নলে আলাগ একো পিন্ধে না আলেক পিন্ধে গাৰ পৰা এই যো এই যো সন্দাল লগে দিম ও আবু ঘৰত নাছে কে ক'ত দেখি উঠাই আছা ঘৰত না হাউ লেট্ৰিন নাই মান ও আবু আগে বসুনি মাত্র আই পাইলে রন্দই কি হল কও এটা কথা ও ও আবু এটা কথা কত দেখো বেয়া নাপি আৰু নাপাৰে গোটেৰে জিন বিয়া কৰছি বৰেলিটো একদম হেৰি নাই সন্মান নাজ নাই কি পিন্ধি যাও বুলি ভাবছে তো তো লম্পেন সেট মাৰি ৰাস্তা দি গৈছি তাকো ফাটা আমাৰ কে ৰমে যে পিন্ধু ঐ সাদা মেখলা মাৰি গেছি মোক কৈছি যি লম্পেন পিন্ধি গৈছে নি খাগাত গেলি নিপিন্ধু এই ফাটা লম্পেন কে আবু সাদা মেখলা মাৰি গেছি মোক কৈছি নহয় আমি মিছা কথা কম না পুতেৰে তোক এনা কৈছি পুতেৰে কৈছি হয় নেকি বয়া কথা আমি নিশ্চয় কৰি দেখছো এই গাঁৱত আজিকালি কোনো বৰিয়াকে চাদৰ মেখেলা পিন্ধি চবে চাদৰ মেখেলা পিন্ধি কোনো লম্পেন পিন্ধে নাই গম পাইছা যদি তোৰ বৰিয়ালে লম্পেন পিন্ধে আলাগ হ'ব লাগব আজি নাই নাই নমেন নিবিনা সাদা পিন্ধি বেলেগ এই পুলিচ চেৰি বৰে কয় গম পাইছ না তই সেইটো তোৰ কথা কিন্তু আলাগ হ'ব লাগব যদি লম্পেন পিন্ধে তই কি কৰবি এতিয়া দাবতে সাদা মেখলা পিন্ধি আজি বৰাই আজি তাক চাই আছো বেটিক মই বাবু কিনিছে দেখোন তই কে এ ফুপ্ৰেম খাই আগা আছি বাবু যাও তই কি বেটা করবি কৰিম আজি আবে দেই তাই যদি আমি মিটিং দিম কিন্তু মিটিং দিবে নাকি বাদ মই পাছাবি কিন্তু আসাইলাম যা এই পিছল হাদি হাগা আছে না এ বর্মনৰ পৰা আনবি কোন বৰছিয়া তোৰ পৰা হলো এ কোদাল নালি দি গুবাম কিয় হে তো সাদা মেখলা পিন্ধি কি পিনছে কি হাল সেইটো মোৰ মৰ্জি কেম তোৰ মৰ্জি আবো কিয় মোৰ মৰ্জি নহব গাঁৱৰ এটা নাম আছে মোৰ পুলিচ চৰি বুলি ফুলেশ্বৰী অ কি ধুনীয়া নাম বাপৰে ফুলেশ্বৰী হাঁহি উঠে এবার হাইউতে বড় বার নাম তো মোর মুরিলে অঞ্চল তো পকাড়ি বলে বনে বললি এ ৰব উদাখানে তো চুলি খুরি বেলাম গম পাবি মাত্র কোদাৰ তলত থাও ইমান দম দেখুৱাব দৰকাৰ নাই আৰু মই ইয়াক নিজে অহা নাই নহয় আপোনাৰ লৰাই নিছে ফেন্টানছি বাপা ওই তা নিজে নাই তাৰমানে কি মুসুলে কত দিলা গাই কি গুন্ডা পকালা অঞ্চল দিছি হেল্ল' শুনা আপোনাৰ লয় নানিলে মই কেনেকৈ আহো
নিজে আহিছে ইয়াতে মই নিজে খানে নিজ চকুৰে দেখিছোঁ অহ আপুনি নিজ চকুৰে দেখিছে নিজ চকুৰে দেখিছোঁ বাপৰে বাপ আপোনাৰ কম চকু নহ'ব সেইকে আপুনি কি আপোনাৰ হাজবেণ্ডৰ আগত নাহি পেলাই কি অকলে আগতে আহি পেলাই সোমাইছিলে মোৰ নেকি হাজবেণ্ডৰ কথা কৈছে মোৰ হাজবেণ্ডৰ কথা কিবা কম কিবা একো থকা নাই কিবা মোৰ হাজবেণ্ডৰ কথা কৈছি মোৰ কিমান বেয়া লাগিছে আমাৰ গাঁৱৰ মানুহ শুনিলে কি বুলি ক'ব হা দেউতাই কিমান দেখলে যে ময়ে জানো বাদ যে ধৈৰ্য আছে বেলেগৰ লগত এই কৰি লয় শুনা এক মিনিট শুনিবা দিছো নে নাই তুমি মোৰ লগত যাবা নে এখন ঘৰত থাকিবা মই এই মোৰ লগত থাকবো এই মোৰ ঘৰৰ বস্তু কিবা ক'লে প্লিজ নট চাউণ্ড অ'কে ইউ নট চাউণ্ড আচ্ছা ঠিক আছে ইংলিছ ক'বা যে তো তুমি তোমাৰ ঘৰত থাকা মই মোৰ ঘৰত মই গুচি যাম ঠিক Shut up! আছে Don't back back! ঠিক আছে You back back! মই গুচি গৈছো হ'ল নে দেৱাৰী আৰু আজিৰ পৰা মোৰ লগত কোনো ধৰণৰ লেনদেন নাই বুলি কৈছো নে বুঝিলো না জানিলো তোমাক পায়ো কিয় হেৰুৱালো নুবুজিলো না জানিলো তোমাক পায়ো কিয় হেৰুৱালো সপোনতে দেখো যেন তুমি আহিছা মৰমৰে ফাকো যেন তুমি খানিছা সপোন ভাঙি যায় বুকুখন ধপে ধপা হেল্ল' গাইজ আজিৰ ভিডিঅ'টোৰ দ্বাৰা মই এটাই মেছেজ দিব বিচাৰিম যে আমি অসমীয়া মানুহ তো অসমীয়া সাজপাৰ পিন্ধক অসমীয়া সংস্কৃতি মানে ৰক্ষা কৰক মোক সেইটোৱে ক'ব বিচাৰিম আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু খণ্ডপত দাবাই দিব নিশ্চয় দিব দেই কিন্তু